সোণাৰীত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ চৰাইদেউ জিলা সমিতিৰ সভা। সোণাৰীত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ চৰাইদেউ জিলা সমিতিৰ সভা যোৱাকালি অনুষ্ঠিত হৈ যায়। জিলাখনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক এই সভাখনত কেইবাটাও বিষয়ৰ ওপৰত আলোচনা হয়। জিলা সভাপতি মৃদুল কুমাৰ সাহুৰ সভাপতিত্বত অনুষ্ঠিত সভাত সাম্প্ৰতিক সময়ত সাংবাদিকসকলৰ নিৰাপত্তা আৰু সুৰক্ষিত সমন্বিত বিষয়ত আলোচনা হয়। নতুন সমিতিখন আজি আমি একেলগে হৈছোঁ। আজি বহুত দিনৰ মূৰত সাংবাদিক সন্থাৰ জন্ম হৈছে। এটা গুণাযুক্ত এটা সমিতিখন আজি আকৌ পুনৰ জীৱিত হৈছে। বিশেষকৈ মই সভাপতিদেৱৰ নেতৃত্বত এই আজি প্ৰতিগৰাকী সাংবাদিক আৰু আমি তেওঁলোকে সামাজিক দায়বদ্ধতা আৰু সংবাদৰ নীতি পালন কৰি তেওঁলোকে নিজৰ দায়িত্ব পালন কৰিব বুলি মই আশা কৰিছোঁ। এই ক্ষেত্ৰত চৰকাৰে সাংবাদিকসকলক চৰকাৰে নিৰাপত্তা প্ৰদান কৰিবলৈ এটা বিশেষ আহ্বান জনায়। ৰাজ্যত ক্ৰমাগত বৃদ্ধি পোৱা সাংবাদিক নিগ্ৰহৰ দৰে ঘটনাৰ লগতে সত্য আৰু নিষ্ঠাৰে বাতৰি পৰিৱেশন কৰা সংবাদকৰ্মীৰ ওপৰত আক্ৰমণৰ উপৰিও সময়ত বহু সাংবাদিকে নিজ প্ৰাণৰ আহুতি দিবলগীয়া হৈছে। সেয়ে চৰকাৰে ছ'চিয়েল মিডিয়াৰ যোগেদি গঢ় লৈ উঠা ৱেব পৰ্টেলসমূহ চৰকাৰী পৰিচয় পত্ৰ যোগে মৰ্যাদা কৰিবলৈ আহ্বান জনায়। চৰাইদেউৰ পৰা অনিল সোণাৰ ৰিপৰ্ট, ইণ্ডিয়া লাইভ।